हेलो एवरीवन কি খবৰ আপোনালোকৰ আগৰ সকলো ভালে আছে মোৰো ভালেই আৰু আজি আমাৰ ঘৰত প্ৰগ্ৰাম আছে হয়তো ঠাণ্ডা দেখি গম পাইছে কি প্ৰগ্ৰাম আছে তো ঠিক আছে আপোনালোকৰ মাজলৈ আহিছে হয়তো ভাবিছে আজি ৰাতিপুৱা সাজি কলৈ যাব ওলাইছো ঠাইত যাব ওলাইছোঁ সেইদিনা যে গৈছিলোঁ চাৰিআলি আজিও তাতে যাব ওলাইছোঁ গম পাইছে কিয় যাম সামনে দেখি নিশ্চয় গম পাইছে আৰু কিয় যাওঁ কি কৰোঁ তাতে দেখাই আছোঁ বাৰু ঠিক আছে হয় আজি মুনুৰ বাৰ্থডে মানে মোৰ ভাইটি তাৰ বাৰ্থডে সেইকাৰণে আমি আজি আহিছোঁ কেক নিবলৈ কেকটো আমি অৰ্ডাৰ দি দিলোঁ গতিকে এঘণ্টামান পিছত হ'ব সেইকাৰণে এতিয়া আহিছোঁ এম বজাৰলৈ তাতে তাক মোৰ ফালৰ পৰা কিবা এটা গিফ্ট দিম বুলি ভাবিছোঁ সেইকাৰণে চাওঁ তাক চাব দিছোঁ কি লয় তাতে নাপালোঁ মানে সি বিচৰা বস্তুটো নাপালোঁ আকৌ আহিছোঁ এতিয়া টেণ্টলৈ এতিয়া টেণ্টটো চাই আছে সি এইটো চাওকচোন কি ধুনীয়া মৰম লগা ফ্ৰক মোৰ ইমান ভাল লাগিছে ন তাতেও নাপালোঁ সেইকাৰণে এতিয়া বেলেগ দোকান এখনত আহিছোঁ আচলতে ল'ব খুজিছিল ছানগ্লাছ গতিকে তাতে নাপালোঁ ইয়াৰ পৰা এযোৰ ল'লে পচন্দ মতে আপোনালোকক দেখাই আছোঁ বাৰু কি লয় সেইদিনা যে আহিছিলোঁ খাবলৈ আজিও আকৌ আহিছোঁ খাবলৈ মানে নাখালে নহয়ে আৰু আহিলে আৰু খাওঁ লাগে আৰু নোখোৱাকৈ তাৰমানে যাব নোৱাৰিয়ে আৰু খোৱাটো মেইন আৰু নে কি কয় গতিকে খাই ল'লোঁ আমুনো খাই আছে ঠিক আছে তেতিয়াহ'লে আমি এতিয়া খাই লওঁ মই খাই আছোঁ এয়া পূৰা সেইদিনা যিহেতু ৰেষ্টুৰেণ্টখন ইমান ভালকৈ দেখুওৱা নহ'ল গতিকে আজি অলপ দেখালোঁ চাই লওক বাৰু বেছি নহয় অকণমান দেখালোঁ এনে অলপমান দেখালোঁ আৰু এতিয়া আমাৰ কেকটো হৈ গ'ল বলক ঘৰত গৈ দেখুৱাইছোঁ এতিয়া চাৰিআলিৰ পৰা আহিলোঁ মুনু গা পা ধুলে গতিকে এতিয়া যাম আমি মন্দিৰত চাকি জ্বলাবৰ কাৰণে তাৰ যিহেতু আজি জন্মদিন গতিকে মন্দিৰত চাকি জ্বলাম সি এতিয়া আমি আহি পাই গ'লোঁ মন্দিৰ এইটো আমাৰ মন্দিৰ নিশ্চয় মোৰ আগৰ ভিডিঅ'ত দেখিছে মানে দৌল উৎসৱৰ ভিডিঅ'টোত এইটোৱে মন্দিৰ বহুত ধুনীয়াকৈ দৌল উৎসৱ হয় আমাৰ ইয়াত এতিয়া মুনু গৈ আছে চাকি জ্বলাবৰ কাৰণে ময়ো গৈ আছোঁ পিছে চাই থাকিব এইবাৰ সেইটো মন্দিৰত জ্বলোৱা হ'ল যিহেতু গতিকে এতিয়া আহিছে দৌলত জ্বলাবৰ কাৰণে চাকি এয়া বাৰ্থডে বয় দি আছে ধূপ যিহেতু গধূলিহে প্ৰগ্ৰামটো হ'ব গতিকে গধূলি দেখাই আছোঁ আবেলিৰ পৰা কি কৰোঁ আৰু এটা ইগন'ৰ কৰিব দেই মই একদম বেয়া দেখাই আছে মানে থ্ৰেডিং কৰা নাই একদম বেয়া দেখাই আছে সেইকাৰণে মোৰ মুখখন ইগন'ৰ কৰিব তাৰপিছত এতিয়া আহিলোঁ মন্দিৰৰ পৰা আহি ভাত খাম আৰু দেখাইছোঁ বাৰু বাকী ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব শেষলৈ ঠিক আছে পিছে ভাত খোৱাৰ টাইমত লগ পাইছোঁ এয়া আমি ভাত খাবলৈ ওলাইছোঁ মাছ পটল ভাজি ভাত সেয়াই আৰু হাই গাইজ আমি ভাত পানী খাই ল'লোঁ আৰু এতিয়া আপোনালোকক এটা বস্তু দেখাব ওলাইছোঁ বস্তু মানে মানুহ বাৰ্থডে বয়ক দেখাম আজি যিহেতু যাৰ বাৰ্থডে কাৰণে ভিডিঅ' কৰি আছোঁ তেওঁক দেখালে কেনেকৈ হ'ব গতিকে এইটো আমাৰ বাৰ্থডে বয় নমস্কাৰ মোৰ বাৰ্থডে উপলক্ষে আপোনালোকে যাতে আশীৰ্বাদ কৰে তাক সকলোৱে আশীৰ্বাদ কৰিব সি যাতে ভালে থাকে বাকী আৰু দেখাই আছোঁ গধূলিলৈকে কি কৰোঁ চাই থাকিব ভিডিঅ'টো শেষলৈ হেল্ল' এভৰিৱান এতিয়া মই বনাব ওলাইছোঁ পায়স আজি যিহেতু মুনুৰ জন্মদিন কাৰণে আমাৰ ঘৰত পুঠি অলপ চাব গতিকে তাৰ কাৰণে মই অলপ পায়স বনাওঁ গতিকে আপোনালোককো দেখাই আছোঁ ৰেচিপিটো বাৰু মই নিদিওঁ এনেই দেখাম আৰু ৰেচিপি নহয় গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ ঠিক আছে তেন্তে পিছত লগ পাই আছোঁ এয়া মই পায়স বনাবৰ কাৰণে গাখীৰখিনি বহাই দিছোঁ এতিয়া মোৰ পায়স প্ৰায় হৈয়ে গ'ল আৰু বেছি দেখাই নাথাকিলোঁ আপোনালোকক ঠিক আছে শেষলৈ চাই থাকিব ভিডিঅ'টো আজি কাৰ বাৰ্থডে হেপী বাৰ্থডে বুলি কোৱা
এতিয়া আমাৰ পুথি চোৱা মানুহ আহি গ'ল। এতিয়া পুথি চাব আৰু এতিয়া পুথি চাই আছে। এইখিনিয়ে মানুহ আৰু লকডাউন কাৰণে বেছি মানুহ মাতা নাই। আৰু এতিয়া চাহ দিব ওলাইছোঁ। এতিয়া কেক কাটিবৰ কাৰণে অকণমান সৰুকৈ ডেক'ৰেশ্যন এটা কৰিছে। এনে অলপ বেলুন আৰু হেপী বাৰ্থডে এডাল আলাই দিছে। এতিয়া মই কেকটো আনবক্সিং কৰি আছোঁ। এইটোৱে হ'ল কেকটো, কেনেকুৱা লাগিছে জনাবচোন। আমাৰ বাৰ্থডে বয় কেক। হেল্ল' এভৰিৱান, এতিয়া বাজিল 10টা আৰু এতিয়াহে আমি আজৰি হ'লোঁ। মানে বাচন চাচন ধুই কাম চাম কৰি কিবা কিবি মানুহ অলপ বেছি হ'লে বেছি কাম হয় ন, সেইকাৰণে অলপ দেৰি হ'ল কাম চাম কৰোঁতে। আৰু কিমানখিনি আপোনালোকক দেখুৱাব পাৰিলোঁ মই গম নাপাওঁ, যিখিনি দেখুৱাব পাৰিলোঁ দেখালোঁ। গতিকে কেনেকুৱা পালে ভিডিঅ'টো জনাব। আৰু এতিয়া এটা বস্তু আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ নহয় তেতিয়া, মই গিফ্ট কৰা ছানগ্লাছযোৰ ক'ত আছেনো দেখুৱাই আছোঁ ৰ'ব। এইযোৰে হয় ছানগ্লাছযোৰ, কেনেকুৱা লাগিছে ক'ব। আৰু মই তাক পইচা দিছোঁ আচলতে, সি লৈছে পচন্দ কৰে। আৰু তাৰ অলপ পইচা ৰৈছে, সি কি আনে নাজানো, আনিব কিবা। গতিকে এইখিনিয়ে দেখুৱালোঁ বাৰ্থডে ভিডিঅ' আজি এইখিনিয়ে আছিল। আৰু এটা বস্তু দেখুৱাইছোঁ, দাদা যে আছে আমাৰ, আপোনালোকৰ ভিডিঅ'ত দেখুৱাইছিলোঁ আগৰ ভিডিঅ'টোত। দাদা এটা তাৰ কাৰণে টি চাৰ্ট আনিছে, সেইটো দেখুৱাই আছোঁ ৰ'ব। মানে বাৰ্থডে গিফ্ট আনবক্সিং আৰু। এইটো এটা বাৰ্থডে গিফ্ট দেখালোঁ। আৰু এটা কথা, গিফ্টটো সি দি পঠাইছে ঠিকে, কিন্তু সি মানুহটো নাই। মানে সি কিবা কামত বৰপেটা যাব লগা হৈছে, গতিকে সি মানুহটো নাই ঘৰত আজি। ৰাতিপুৱা আছিল, তাৰপিছত ৰাতিপুৱা গৈছে বৰপেটাত, সি নাই এতিয়া। সি আহিলে ভাল লাগিলে। ঠিক আছে বাৰু, তো এইখিনি দেখুৱালোঁ, গিফ্টকেইটাও দেখুৱালোঁ। আৰু মই গধূলি কিমানখিনি দেখুৱাব পাৰিলোঁ গম নাপাওঁ। আৰু আচলতে মানে মই কিবা কিবি কৰি আছিলোঁ, কাম কৰি আছিলোঁ, সেইকাৰণে ইমান ভিডিঅ' কৰা নহ'ল। কেইটামান মানে অলপ কিবা কিবি ৰাখি থৈছোঁ আৰু ভিডিঅ' কৰি। গতিকে সেইখিনিয়ে দেখুৱালোঁ আৰু। আশা কৰোঁ ভিডিঅ'টো চাবলৈ ভাল পাব। আৰু মই শেষৰ ফালে কেইখনমান ফটোও দিম, ফটোকেইখন চাব। মানে কেক কটাৰ সময়ত ভিডিঅ'টো কৰা নহ'ল, সেইকাৰণে ফটোকেইখনো দিম। গতিকে ফটোকেইখন চাই ল'ব। আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। ভালে থাকক, সুস্থ থাকক।